তো হেল্ল' গাইজ স্বাগতম জনাইছো মোৰ আকৌ এটা নতুন ভিডিঅ' লৈ। আজিৰ ভিডিঅ'টো অলপমান ইণ্টাৰেষ্টিং হ'বলৈ যাই আছে, কাৰণ আজিৰ ভিডিঅ'ত মই দিনটোত কিমান টকা খৰচ কৰো তো সেইটো দেখাবলৈ গৈ আছো। চ' ভিডিঅ'টো একদম শেষলৈকে চাব। পোনপ্ৰথমতে এতিয়া টিউচনত যাবৰ কাৰণে ই ৰিক্সাখন উঠি ললো, আৰু ই ৰিক্সাৰ পৰা নামি ভাড়াটো দি দিলো 20 টকা। ভাড়াটো দি এইবাৰ উঠিলো এখন টেম্পুত, আৰু এতিয়া টেম্পুখনত উঠি টিউচন আহি পাই ভাড়াটো দি দিলো 10 টকা। হাতত খুচুৰা নাছিল কাৰণে 20 টকীয়াখনে দিছিলো। আৰু এতিয়া টিউচন শেষ হোৱাৰ লগে লগে উঠি ললো এখন ই ৰিক্সাত, আৰু আহি আধা ৰাস্তাত ফাঁচি গলো জামত। যেতিয়া মই ভিডিঅ'টো বনাইছো তেতিয়া মানে উৰুচ আছিল, আৰু যিমানবোৰ গাড়ী দেখিছে সকলোৱে হাজো পোৱা মকাত উৰুচৰ কাৰণে আহিছে, আৰু তাৰে কাৰণে ইমানবোৰ জাম লাগি আছে। তাৰপিছত এতিয়া হাজো আহি পাই ভাড়াটো দি দিলো। তাৰপিছত হাজো আহি পাই ললো দুটা পেটিছ, আৰু ললো কেইটামান চকলেট, আৰু এই গোটেইখিনিত গৈছে মোৰ 50 টকা। তাৰপিছত হাজোৰ পৰা ঘৰত যাবৰ কাৰণে উঠিলো এখন ই ৰিক্সাত, আৰু ই ৰিক্সাখনকো ভাড়া 20 টকা দি দিলো। গধূলি কিবা এটা খাবৰ মন গ'ল তো তাৰ কাৰণে এখন ফাষ্ট ফুডৰ দোকানলৈ আহিলো। ইয়াতে তিনিটা এগ ৰ'লকে পেকিং কৰি ললো, আৰু ইয়াৰ পৰা আজি ভিডিঅ'টো শেষ কৰো বুলি ভাবিছো। তো এতিয়া ভিডিঅ'টোৰ লাষ্টত আহিল মেইন কামটো, মানে আজিৰ দিনটোত মোৰ কিমান টকা খৰচ গ'ল। আজি গোটেই দিনটো খৰচ চাবলৈ গ'লে টিউচনৰ পৰা অহা যোৱা আৰু খোৱা লোৱা মিলাই মোৰ খৰচ গৈছে 200 টকা। তো দিয়ক আজি ভিডিঅ'টো ইমান আছিল। ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্টটো কৰি দিব, লগতে মোৰ নতুন ভিডিঅ'বোৰ চাই থাকিবলৈ ফ'ল' ছাবস্ক্ৰাইবটো কৰি থ'ব। তো আজিৰ কাৰণে ইমান আছিল, বাই।